নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰৰ এটা নতুন চাকৰিৰ খবৰলৈ মই আপোনালোক সকলোকে পুনৰবাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই জনাম আপোনালোকক SSCৰ চাকৰি ওলাইছে। টোটেল 966টা পদ আছে। পদকেইটাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত ক্ৰাইটেৰিয়া, বয়সৰ সীমা, সকলো ধৰণৰ খবৰ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰি খবৰ এই চেনেলটোত আপোনালোকে ভিডিঅ'ৰ জৰিয়তে পাই থাকিব। তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC ষ্টাফ চিলেকশ্যন কমিশ্যন, ইয়াত টোটেল পদ দিয়া হৈছে 966টা পদ। জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ এই পদকেইটাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে পদসমূহ দিয়া হৈছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন, চিভিল, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল, চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, চিভিল এণ্ড ইলেক্ট্ৰিকেল, চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন, চিভিল এণ্ড মেকানিকেল, ব্ৰহ্মপুত্ৰ বৰ্ড, চিভিল, ফাৰাক্কা বেৰেজ প্ৰজেক্ট, চিভিল ইলেক্ট্ৰিকেল, মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ, চিভিল ইলেক্ট্ৰিকেল আৰু মেকানিকেল, নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, চিভিল, চেণ্ট্ৰেল ৱাটাৰ এণ্ড পাৱাৰ ৰিচাৰ্চ ষ্টেচন, চিভিল এণ্ড ইলেক্ট্ৰিকেল। তাৰপাছত দিয়া হৈছে মিনিষ্ট্ৰী অফ ডিফেন্স, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল। ইয়াতে ক্ৰাইটেৰিয়া দিয়া হৈছে, চাওক, এজ লিমিট দিয়া হৈছে 32 বছৰ মেক্সিমাম হ'ব লাগিব। মানে 32 বছৰৰ তলৰ কেণ্ডিডেটসকলে এই পদটোৰ বাবে আবেদন কৰিব লাগিব। চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট আৰু বেলেগ কেইটাৰ বাবে 30 বছৰৰ তলৰসকলে আবেদন কৰিব পাৰিব। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। SC আৰু ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভডৰ কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ আৰু PWD SC আৰু ST কাৰণে 15 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত ডিগ্ৰী নাইবা ডিপ্ল'মা থাকিব লাগিব। ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু MES বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনত থাকিব লাগিব। ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা, নাইবা 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব এইটো বিভাগত কাম কৰাৰ। আৰু বাকীসকলক ডিপ্ল'মা থাকিব লাগিব ইঞ্জিনিয়াৰিঙত যিকোনো ইউনিভাৰ্চিটিৰ পৰা। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব বুলি কোৱা হৈছে। জেনেৰেল আৰু OBC কাৰণে 100 টকা, আৰু SC, ST আৰু ওমেন আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে। পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI চালান, SBI নেট বেংকিঙৰ জৰিয়তে কৰা হ'ব। এপ্লাই এই পদকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন কৰিব লাগিব। আপোনালোকে SSC ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ তাতে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছত ক্লিক কৰিব। তাতে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। পাৰ্চনেল আৰু এডুকেশ্যনেল যিবোৰ ডকুমেণ্টছ আছে সেইবোৰ আপলোড কৰিব লাগিব, আৰু ফিজটো পে'মেণ্ট কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। যিখন এপ্লিকেশ্যন ফৰ্ম হয় তাতে এটা প্ৰিণ্ট আউট কৰি লৈ আহিব, তাতে এনৰলমেণ্ট নাম্বাৰটো থাকে। এই পদকেইটাৰ বাবে আবেদন ইয়াতে 28 মাৰ্চ 2024 তাৰিখে আৰম্ভ হৈ গৈছে, আৰু 18 এপ্ৰিল 2024 তাৰিখে লাষ্ট ডেট বুলি কোৱা হৈছে। গতিকে আপোনালোকে 18 এপ্ৰিলৰ আগত এই পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই চাকৰিটোৰ খবৰটো পাই ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই থাকোঁ। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।